হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বছৰত আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া নতুন বছৰৰ ৰাতিপুৱা প্ৰথমতেই চাকি ধূপ জ্বলাই লৈছোঁ গোঁসাইৰ ওচৰত, যাতে বছৰটো ভালে কুশলে যায়, আপোনালোক ভালে কুশলে থাকে তাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ, সদায় যাতে ভালে থাকোঁ। সেয়া কৰি এটা নিয়ম কৰিলোঁ। পাইছিলোঁ যে ইনষ্টাগ্ৰামত এনেকৈ কৰিব লাগে, গতিকে এখন হালধীয়া কাপোৰ লৈ তাত সেন্দুৰ, এটা চুফাৰী, এটা কইনছ আৰু কেইটামান সৰিয়হ দি পেলাই এনেকৈ 3টা গাঁঠি মাৰি ল'লোঁ। গাঁঠি মাৰি পেলাই এইটো লকাৰত থৈ দিব দিছে, ভাল বুলি কোৱা পাইছোঁ, গতিকে ময়ো কৰি চালোঁ যিহেতু বস্তুকেইটা আছিলেই। এনেকৈ কৰি নিয়মটো কৰি মেলি লৈ মই এফালে যাবলৈ ৰেডি হ'লোঁ। এয়া চাদৰ মেখেলা পিন্ধি ৰেডি হৈ লৈছোঁ। আহি পালোহি, হাতত চাকি বন্তি দেখি হয়তো গম পাইছেই ক'লৈ আহিছোঁ। এয়া নামঘৰলৈ আহিছোঁ, ভৰালী নামঘৰ। সকলোৱে হয়তো চিনি পায়েই, তালৈকে আহিছোঁ নতুন বছৰ বুলি। এনেকৈ এপাক আহিলে ভাল লাগে, প্ৰথম দিনটো চাকি ধূপ জ্বলাই ভগৱানৰ আশীৰ্বাদ লৈ বছৰটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। এয়া মেইন এণ্ট্ৰেঞ্চ। চাকি ধূপ জ্বলাই ল'লোঁ পুৰণা নামঘৰত। এই নামঘৰটোত এনেকৈ চাকি ধূপ জ্বলাব দিয়ে আৰু বহুতো মানুহ আহিছে, সকলোৱে যাতে বছৰটো ভাল হয় তাৰ কাৰণেই সেৱা কৰিবলৈ বুলি। আমি যিহেতু একেবাৰে ৰাতিপুৱাই গৈছিলোঁ, অলপ বাৰু মানুহ কম আছিলে, পিছলৈ বহুত বেছি মানুহ হৈছে। তাৰপাছত এয়া নতুন নামঘৰ ভাগত আমি সেৱা কৰিবলৈ সোমালোঁ। চাওকচোন নামঘৰ ভাগ ইমান ধুনীয়া, আহিলেই শান্তি লাগি যায় পৰিৱেশটো দেখিলে। এয়া বাহিৰ ভাগ মন্দিৰৰ, নামঘৰৰ বাহিৰ ভাগ। এয়া আহিছিলোঁ মই কস্তুৰীৰ লগত। তাৰপাছতে আমি আকৌ হনুমান মন্দিৰ যাবলৈ ওলালোঁ। হনুমান মন্দিৰত যিহেতু পাণ দিব লাগে, গতিকে এয়া পাণ এখনো বনাই ল'লোঁ দাদাজনৰ পৰা। এয়া পাণ বনাই কৰি নি চাকি ধূপ জ্বলাই হনুমান মন্দিৰত। তাৰপাছত আহিলোঁ, এয়া আমাৰ খানা আছে। এয়া আমাৰ খানাৰ লোকেশ্যন, পথাৰতে আমি খাইছোঁ, আমাৰ চুবুৰীখিনি মিলি, ল'ৰা ছোৱালীবোৰ মিলি পেলাই। আহি একদম পূৰা কামত লাগি গৈছোঁ, যিহেতু অকণ দেৰি হৈছে। তাৰপাছতে এয়া জুই দি পেলাই চৌকাত ডিম বইল হ'বলৈ দিছোঁ। ব্ৰেকফাষ্ট মানে দেৰিয়ে হৈছে আৰু হ'লেও ইফালে ডিম বইল হৈ আছে আৰু ইফালে বাকী ছোৱালীকেইজনীয়ে লাগি গৈছে এয়া চিপছ ফালাত। যিহেতু এটা মিছলৰ নিচিনাকৈ বনাম বুলি ভাবিছোঁ, তাৰ কাৰণে এয়া চিপছ ফালি আছে। যিমান যি চিপছ পাইছোঁ চব একদম একেলগে মিক্স কৰি দিছোঁ। তাতে পিঁয়াজ জলকীয়া কাটি একদম এইখিনি ধুনীয়াকৈ ভাঙি আমি মিছল টাইপ বনাই লৈছোঁ আৰু ভাল লাগে এনেকৈ খাই। আপোনালোকেও খাই চাব পাৰে এনেকৈ বনাই। চবেই কিন্তু নিজৰ নিজৰ কামত লাগি গৈছে দেই, কোনো কাম নকৰাকৈ থকা নাই সৰু বুলি। চবেই একদম পূৰা মিলি ভাঙিছে, পিঁয়াজ কাটিছে। তাৰপিছত আমাৰ হৈ গ'ল ব্ৰেকফাষ্ট ৰেডি। তাতে আছিলে কেক, বইল ডিম আৰু মিছল। তাৰপিছতে আকৌ বিলাবলৈ লাগিছে, দেখিছেনে, কাগজ লৈ টানা আজোৰা। আৰু এইফালে মই নিজকো অকণমান দেখাই দিছোঁ আৰু চবকে দেখাই আছোঁ যিহেতু। আকৌ অকণমান এনজয় কৰিছোঁ, নাচ বাগ কৰি ইহঁতে নাচি আছে, দেখিছেনে, পূৰা একদম কাম কৰি ইহঁতকেইজনীও নাচি আছে পূৰা। আৰু আমিও নাচিলোঁ অলপ, কিমাননো কাম কৰিম, নিজেও নাচি অকণমান দেখাই দিছোঁ আৰু নাচ বাগ কৰি, যিহেতু বছৰৰ প্ৰথম দিন ফূৰ্তি কৰিছোঁ, যাতে বছৰটো ভালে কুশলে যায়। লোকেশ্যনটো অকণ ধুনীয়াকৈ দেখাই দিছোঁ, এইফালে কামত লাগি আছে চব। তাৰপাছতে আমি মাজতে খালোঁ, কামকেইটাৰ মাজতে জলফাই, এনেকৈ টেঙা খাই ভাল লাগে। এইফালে মই মাংস বনাই আছোঁ আৰু এইফালে চাউলো বহাই দিয়া হৈছে, দালি অলৰেডি হৈ গ'ল। ধোঁৱা খাই একদম মাংস ভাজি আছোঁ আৰু পূৰা সকলোৱে কাম কৰিছে। এয়া আমাৰ থালি ৰেডি হৈ গ'ল। ইয়াত আছে ভাত, মাংস, পাপৰ, চালাড, নেমু, জলকীয়া আৰু দালি। বাকীখিনিয়ে খালে, আমি অলপ ওচৰতে লৈ পেলাই নিজে লৈ বহি গৈছোঁ আৰু যোনে যি লৈ ল'ব পাৰিব। আমিও খাবলৈ আৰম্ভ কৰি দিছোঁ আৰু আমি খাই আছোঁ, এফালে ইহঁতে খাই কৰি পূৰা নাচি আছে। তাৰপাছতে গম পালোঁ যে বাঘ ওলাইছে বুলি, গতিকে হাতত বস্তু লৈ এনেকৈ আমি অলপ দূৰ আহি আছোঁ, যিহেতু আমি টমটমখন পোৱা নাই। চাওকচোন তাই কি চৰিয়াটো লৈ গৈছে। চবেই হাতত এনেকৈ বস্তু লৈ আহি আছোঁ। তাৰপিছত যেনিবা টমটমখন আহি পালেহি, টমটমত উঠিলোঁ, ঘৰৰ ফালে ৰাওনা হৈছোঁ। এয়া সন্ধিয়াৰ পৰিৱেশ, পথাৰখন একেবাৰে আমি উভতি আহোঁতে সন্ধিয়া লাগোৱে হৈছে বাৰু।
এনেকৈ আমি দিনটো পাৰ কৰিলোঁ নতুন বছৰটো বহুত ফূৰ্তিৰে, গোটেই বছৰটো যাতে এনেকৈ ভালকৈ যায়। শেষত কেইটামান ফটোও লগাই দিছোঁ। কেনেকুৱা লাগিছে জনাব, আৰু ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বা